এজন ল'ৰা যিজনে ৰেলৱে ষ্টেচনত দেউতাকৰ লগত চাহ বিক্ৰী কৰিছিল, যাক কেতিয়াও কোনোৱে গম্ভীৰভাৱে লোৱা নাছিল, সকলোৱে ইগনোৰ কৰিছিল। जिसने मुझे गरीबों के लिए लड़ने की ताकत दी, जीऊंगा तो आपके लिए, जूझता रहूंगा तो आपके लिए, जी जान से खपता रहूंगा तो आपके लिए। 22 अप्रैल को जम्मू कश्मीर के पहलगाम में मासूम देशवासियों को जिस बेरहमी से मारा है, पूरा देश व्यथित है। 40 करोड़ भारतवासियों के सपनों के लिए जी रहा हूँ। এজন ল'ৰা যিজনে ৰেলৱে ষ্টেচনত চাহ বিক্ৰী কৰিছিল, যিজনে স্কুল এৰি কামত যাবলৈ তেওঁ বাধ্য হৈছিল, যাক কেতিয়াও কোনো ভবাই নাছিল যে এদিন 140 কোটি ভাৰতীয়ৰ হৈ তেওঁ মাত মাতিব, যাক আপুনি মই কেতিয়াও ভবাই নাছিলোঁ যে ৰেলৱে ষ্টেচনত চাহ বিক্ৰী কৰা এজন ল'ৰা এদিন 140 কোটি ভাৰতীয়ৰ মাজত এজন নেতা হ'ব, যিজনে তেওঁৰ গোটেই জীৱন আমাৰ সমগ্ৰ ভাৰতীয়ৰ বাবে তেওঁ আত্মসমৰ্পণ কৰিলে। হয়, আজি আমি জানিবলৈ চেষ্টা কৰিম ৰেলৱে ষ্টেচনত চাহ বিক্ৰী কৰাৰ পৰা বৰ্তমান প্ৰধানমন্ত্ৰী হোৱাৰ এক সংঘৰ্ষ আৰু এটা বাস্তৱ কাহিনী। 1950 চনৰ 17 ছেপ্টেম্বৰ তাৰিখে গুজৰাটৰ মেহছানা জিলাৰ ভেন্নাগাৰ নামৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। মুদৰ দাস মুলচান্দ মোদী আৰু মাকৰ নাম আছিল হাৰিবেন মোদী। গতিকে ছয়জন ভাই ককাইৰ ভিতৰত নৰেন্দ্ৰ মোদী আছিল 3 নম্বৰ। সেয়েহে তেওঁৰ ওপৰত খুব এটা পৰিয়ালৰ এটা বোজা তেওঁৰ ওপৰতো পৰিছিল, যাৰ কাৰণে তেওঁ স্কুলীয়া জীৱন তেওঁ আধা বাটতে তেওঁ এৰি দিব লগা হৈছিল। ঘৰখন চলাবৰ বাবে মাকেও ঘৰে ঘৰে কাম কৰি ফুৰিছিল, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শ আছিল সেই সময়ৰ বিশিষ্ট লেখক আৰু গ্ৰন্থকাৰ স্বামী বিবেকানন্দ। গতিকে তেওঁ সময় পালেই, যেতিয়া সময় পাইছিল তেওঁ স্বামী বিবেকানন্দই ৰচনা কৰা গ্ৰন্থবিলাক তেওঁ অধ্যয়ন কৰিছিল আৰু তেওঁৰ ইতিহাসৰ প্ৰতি খুব এটা ৰাপ আছিল। তেওঁ ইতিহাস জানিবলৈ খুব চেষ্টা কৰিছিল। সেয়ে তেওঁ যেতিয়াই আজৰি সময় পাইছিল তেতিয়াই তেওঁ ইতিহাস নহ'লে তেওঁ পুৰণি পেপাৰ নহ'লে তেওঁ পঢ়া শুনাত মুঠতে তেওঁ খুব এটা ইচ্ছা আছিল। তেওঁ জানিবলৈ খুব এটা ইচ্ছা আছিল। তেওঁৰ মানে মাইণ্ডত সদায় এটা নতুন কথা জনাৰ তেওঁৰ এটা ইচ্ছা বা হাবিয়াস তেওঁৰ সদায় আছিল। যিমানে কাম নকৰক কিয় তেওঁ সদায় নতুন এটা বস্তু অধ্যয়ন কৰাৰ তেওঁ প্ৰয়াস কৰিছিল। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা ভাল গুণ আছিল, তেওঁৰ সৰুৰ পৰাই তেওঁ পৰিষ্কাৰ পৰিচ্ছন্নতাতে তেওঁ বজাই ৰাখিছিল। তেওঁ সাজ পোছাকযোৰ সদায় দাম কম হ'লেও তেওঁ চাফ চিকুণতা আছিল। তেওঁ সদায়, এতিয়াও ফটোবিলাকক চালে আপোনালোকে গম পাব, তেওঁ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন একদম ফিটেড কাপোৰ পিন্ধি তেওঁ খুব ভাল পায়। গতিকে এইটো এটা তাৰ ভাল গুণ আছিল তেওঁৰ, যে পৰিষ্কাৰ পৰিচ্ছন্নতাতে তেওঁ বজাই ৰাখিছিল। তেওঁ বিয়াও কৰাইছিল, কিন্তু বিয়া কৰাৰ কিছুদিন পিছতে তেওঁ ঘৰ এৰি সন্ন্যাসী জীৱন যাপন কৰিছিল। কাৰণ তেওঁৰ সপোন বহুত আছিল, বুকুত সপোন আছিল, অযুত সপোন আছিল। তেওঁ দেশৰ বাবে তেওঁ এটা সেৱা আগবঢ়োৱাৰ কাৰণে তেওঁৰ বুকুত সৰুৰে পৰাই এটা সপোন আছিল। যেতিয়া ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ হৈছিল তেওঁ সেইবিলাক দেখিছিল, যে তেতিয়াই তেওঁৰ মনত এটা আহিছিল যে তেওঁ ভৱিষ্যতত এজন ভাল ৰাজনীতিবিদ হ'ব। সেয়ে তেওঁ বিয়া কৰাৰ কিছুদিন পিছত তেওঁৰ অৰ্ধাংগিনীক ঘৰতে এৰি তেওঁ বাহিৰলৈ গুচি যায়। তেওঁ সন্ন্যাসী জীৱন যাপন কৰিছিল কেইবছৰমান। ইয়াৰ পিছত তেওঁ RSSত যোগদান কৰিছিল। গুজৰাটত কিছুদিন থকাৰ পিছত তেওঁ আহমেদাবাদলৈ গুচি আহে আৰু আহমেদাবাদত তেওঁ RSSত থাকি যিখিনি পৰিশ্ৰম, কাৰ্যদক্ষতা, তেওঁ শ্ৰম দেখি RSSে তেওঁক BJPলৈ পঠিয়ায় 1985 চনত। আৰু তেতিয়াৰ পৰাই আৰম্ভ হৈছিল আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদীৰ ৰাজনৈতিক জীৱনৰ আৰম্ভ। তেওঁ BJPলৈ আহি তেওঁ অটল বিহাৰী বাজপেয়ীক লগ পাইছিল। গতিকে তাত তেওঁ অটল বিহাৰী বাজপেয়ীৰ পৰা তেওঁ বহুত পৰামৰ্শ তেওঁ লাভ কৰিছিল, তেওঁ বহুত অধ্যয়ন কৰিছিল, তেওঁ নজনা কথা বহুত শিকিছিল অটল বিহাৰী বাজপেয়ীৰ পৰা।
গতিকে এনেকৈ আৰম্ভ হৈছিল তেওঁৰ ৰাজনৈতিক জীৱন। তাৰপিছত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী পদত তেওঁ অধিষ্ঠিত হৈছিল। তাৰপিছত তেওঁ 2014 চন আৰু 2019 চনত আমাৰ ভাৰতৰ নৱ নিৰ্বাচিত বিজেপিৰ পৰা নতুন প্ৰধানমন্ত্ৰী হিচাপে তেওঁ জয়ী হৈছিল। তেওঁক বহুতে সমালোচনাও কৰে, যেনে তেওঁ অহাৰ পৰা ভাৰতৰ একো বিকাশ হোৱা নাই, ধৰি লোৱা একো এটা কিবা ডেভেলপ হোৱা নাই ভাৰতবৰ্ষখন। গতিকে মই কওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পৰা বিজেপি যেতিয়ালৈ আহিছে দেশৰ শাসনত, তেতিয়ালৈকে নাৰী এটা প্ৰধান সমস্যা আছে আমাৰ দেশৰ নাৰীসকলৰ। নাৰী আসনত আছে নাৰী, বেটি বচাও বেটি পঢ়াও, আৰু নাৰীৰ সুৰক্ষা বৰ্তমান 100% সুৰক্ষা নাৰীৰ ওপৰত, আৰু GST লাগু হৈছে। গতিকে এটা খুব এটা ভাল ডিচিশ্যনবিলাক, ভাল স্মাৰ্ট ডিজিটেল ভাৰত হৈছে এতিয়া। গতিকে আমি জীয়াই থকালৈকে এনেকুৱা প্ৰধানমন্ত্ৰী